আৰু ই কুকুৰ খায় ই বাচা ফুচল মোৰ চালাহে কি ধুনীয়া পেটাক তই জীৱনটো ধ্বংস কৰিলি মই ধ্বংস কৰা নাই অ পিতাই মই বিয়াহে পাতিম বিয়া পাতে চালা তোৰ দৰে বাংগাৰ এটা তাতে মোৰ আপি বিয়া দিম হা চালা হ'ব দে এনেকে আপাতক কিয় কষ্ট দিয়া ৰছীডাল খুলি দি তই এনেকা হাই স্কেলত কথা লক্ষ্মী বুলি কৈছো হা ডি মাইনৰত কথা কবি নহলে চকু বহাম গুচি যা চালা চালা শুল্ক কি খুলি দিব লাগে তোক খবৰদাৰ বুলি কৈছো তাক খুলি দে তই ঘৰ মানুহ ঘৰত যা চালা খুলি দিব লাগে আমি পইচা গেলে কি কৰিম চিঠিয়াক লাগি দেখো আমি মৰি থাকিম নময় চকু পলকতে 10 বছৰ যাবগে তাৰ উপৰি চম্পাৰ ল'ৰা ছোৱালী একেবাৰে আজাদিত খাব পাৰিব আৰু খবৰদাৰ তোৰ চক্ৰান্ত মই বুজি পাইছো তোৰ এই চাল আৰু নচলব শুন তোৰ যেতিয়াক লাগি টকা পইচা নহয় তই চম্পাৰ লগত কোনো ধৰণৰ হলি গলি কৰিব নোৱাৰা আৰু যিটো দেখছো তোৰ দ্বাৰাই নহব তই আজি ঘৰৰ পৰা ওলাও নে কি কয় ওলাও শুনকচোন শুনক এইবোৰ নকব মই একেবাৰে চকলতে ধৰিছো শুনিব লাগে কি শুনিব লাগে কি শুনিব লাগে চম্পাৰ মা কি হলে কি হল এই বড়া পুৱাই পাই কিহৰ হিয়ালৰ হোৱা তোক আগতে কৈছো নহয় যি ছাৰ ক'ত কথা নকবি কোনোবা দিনে লাউড স্পীকাৰ ফাটি যাব কি লাগে আকৌ এটা কাম কৰিলে শান্তি নেদে এক কেটলে চাহ আৰু 2খন বিস্কুট লৈ আহ মই পথাৰত যাওঁ 2খন বিস্কুট খাই হালোৱাৰ পেট ভৰব জলপান লৈ গৈছি চম্পাই পথৰত চম্পাক তই জলপান লৈ যাবা দিছে পথাৰক তোক মই আগতে মানা কৰা নাছিলো কি হব একো নহয় 2 দিন পিছত তাৰ সম্পত্তি হব ইটা জিয়া শাসন কৰি লাভ নাই 2 দিন পিছত যদি সি এৰি যায় জিয়া বিয়া দিবি ঘৰতে বুঢ়ী হৈ বহি থাকব তোৰ কথা মতে জানি নগলে সি বা পথাৰত কি গৈছি মই চাই আহোঁ